হেল্ল' এভৰিৱান, তো কেনে আছে আপোনাক আশা কৰোঁ সকলোৱে ভালে। তো আজি যিহেতু মাঘৰ 1 তাৰিখ, তো যাম আজি মন্দিৰ। আমাৰ ওচৰতে আছে শিল গোসাঁনী মন্দিৰ, তো তাত যাম। তাৰ আগতে মোৰ ঘৰত আজি ৰাতিপুৱা দুটা ভাইটি আহিছে, মানে তাক দেখাই আছোঁ। এইটো হ'ল উমন আৰু এইটো নাম কি আছিল তোমাৰ? প্ৰণয় জ্যোতি শৰ্মা। আৰু তুমি কি হ'বা ডাঙৰ হ'লি? এতিয়া কি কৈছিলা? ই বোলে ডাঙৰ হ'লে মানে ইউটিউবাৰ হ'ব। তো ৰাতিপুৱা আহি মোৰ ঘৰত আহি গৈছে, দাদা তোমাৰ লগত মই ভিডিঅ' বনাব যাম, সিকে কৈছে মানে। তো এবাৰ তাকো দেখাই দিলোঁ। আৰু দাঁতকেইটা চাওকচোন, তাৰ দাঁত দেখিলে দাঁত মানে বহুত মানে ইউটিউব বহুত ভাল পায়, আৰু ডিম্পুক বহুত চাই, ডিম্পুৰ ভিডিঅ' চাই ভাল পায়, তেল চুৰা চাই, মানে বহুত ভাল পায়। আৰু মোৰো বোলে নতুনকৈ ভিডিঅ' চাব কৰিছে, তো মোৰো শুনি ভাল লাগিল। মানে মোৰ ভিডিঅ' চাব কৰিছে বোলে, ই ভাল লাগে বোলে তাৰো। কেনে লাগে মোৰ ভিডিঅ' চাই কিনে? ভাল লাগে। মোৰ ডাইলগ মনত আছে নে কিবা? নাই ন? মনত কৰি কিনে মোক পিছত ক'বা। তো মোৰ ভাল লাগিল ৰাতিপুৱাই। এটা ডাইলগ মনত আছে। এতিয়া কওঁ মোৰ ডাইলগ কি মনত আছে? কিবা কৈ কিনে যি তো মাৰি মোৰ ডাইলগ বোলে এইখিনি। তো ভাল লাগিল বহুত, এইখিনি গম পাই কিনে মই ৰাতিপুৱা মোৰ ঘৰত আহি পেলাই মোৰ বহুত আজি ভাল লাগিলে কাৰণে। আৰু এতিয়া গা পা ধুই কিনে মন্দিৰত যাম। তো আৰু পিছত লগ পাম। তো গা পা ধুই যাব ৰেডি আৰু মন্দিৰত যাম। আৰু এইটো মোৰ বাইদেউ মোৰ লগত যাব। আৰু এইটো হ'ল বৰমাহঁতৰ বাইদেউ, দৌকে লৈ যাম আজি বাইকত। তিনিও যাম আজি, বেলেগ নাই। তো আজি মটৰ ব্লগ নকৰোঁ, আজি এনেই যাম, যাই কিনে দেখাম। তাতে যিখিনি পাৰোঁ সেইখিনি দেখাম। তো বলক। তো ফাইনেলি আহি পালোঁ, দেখি পিছে ইভাগে চাওক পাছফালে যাম, তাকে যাম। আগতে ইয়াতে গাড়ীখন পাৰ্ক কৰি ল'লোঁ, তো মোৰ জেঠীমাহঁতৰ ঘৰ হয়, তো ইয়াতে গাড়ীখন পাৰ্ক কৰি ল'লোঁ। পাৰ্ক কৰি তাকে যাম, যাই কিনে যিমান পাৰোঁ সিমান দেখাম। তো ডাইৰেক্ট মন্দিৰলৈকে যাওঁ এতিয়া। তো এতিয়া গৈ আছোঁ। আগতে সেইখন দেখা পাইছে গেট হয়, যিখন গেটেৰে এতিয়া যাম, আৰু সেইখন গেটেৰে যাব লাগিব। মানে আৰু সিপিনেও গেট আছে, আৰু ইপিনেদি এখন গেট হয়। মানে এইটো ৰাস্তা হয়, ৰাস্তাৰ কাষতে মন্দিৰটো আছে। তো গেটেৰে আহিলোঁ, যিমান পাৰোঁ সিমান দেখাই আছোঁ, দেখাই যাম। আৰু মই ইয়াত আহি লগ পালোঁ ফ্ৰেণ্ড। আজি বিভাগে মাৰি চাওঁ। যিহেতু মই আহিছোঁ মন্দিৰত, তো লগত এখন গামোচা লৈ আহিছোঁ, বেগৰ ভিতৰত সোমাই আছিল এখন, তো এখন ওলাই ল'লোঁ। আৰু এতিয়া বৰ্তমান ভিডিঅ' কৰি আছে ৰমেনে, মোৰ ফ্ৰেণ্ড হয়। বৰ্তমান সি ভিডিঅ' কৰি আছে, আৰু এতিয়া মই লৈ লওঁ কেমেৰাটো। আৰু এতিয়া মই ভিডিঅ' কৰি আছোঁ। আৰু এয়া চাওক, আগত সেই মন্দিৰটো, যিটো মন্দিৰৰ কথা মই কৈ আছিলোঁ, যে শিল গোসাঁনী মন্দিৰ, এইটো হৈছে এই মন্দিৰটো। আজি বহুত মানুহ আছে, মই দেখাই আছোঁ। আৰু মন্দিৰৰ ভিতৰততো সোমাব মানে অসম্ভৱেই হৈছে, তথাপিতো অলপ বাহিৰৰ পৰা দেখাই আছোঁ। আৰু ইয়াত চাওক, কিবা বিতৰণ কৰিছে, ভোগ হয়, ভোগ বিতৰণ কৰিছে। মানে তাত চাকি দি আহি ইয়াত ভোগ খাব পাৰিব, আৰু তেনেকুৱা চাগে। কিন্তু মই ভিতৰত যাব পোৱা নাই, মানুহ দেখাই আছোঁ, ৰ'ব দেখাই আছোঁ গোটেইখিনি মানুহ চাওক। আৰু ৰ'ব, এই আগত চাওক, উদিত হুনো আছে ইয়াত, উদিত ভাই, বুলু, গোটেইখিনি আছে ইয়াত। মানুহ চাওক, মানুহ বৰ্তমানলৈকে মানে খুলি দিয়া নাই, মানে কেইটামান যাব দিয়ে, আৰু কেইটামান ৰখিব দিয়ে। আৰু ইয়াত ফুল চাওক, ভালদৰে ফুল মানে লৈ লৈছে, আৰু কিবা ফুল ল'ব লাগে, লৈ কিনে তাত চাগে পূজা কৰি কিনে ফুলটো আৰু নিব লাগে নেকি, ভালদৰে নাজানো। তাৰ পিছত গম পাই কিনে মই কৈ আছোঁ কেনেকুৱা কি। বৰ্তমানলৈকে মানে খুলি দিয়া নাই গেটখন, মানে হাঙাৰ চিষ্টেমৰ। আৰু ইয়াত খুলি দিলে চাগে, হয়, এই খুলি দিলে চাওক। খুলি দিয়াৰ লগে লগে মানুহ মানে হয় হেতৰৰ পৰা লাগিছে, ঠেলা আহিছে, সেৱা কৰাৰ কাৰণে ঠেলা আহিছে। আৰু তো দেখিছে মানুহে, আৰু মানুহে দেখিব, বেলেগ কি দেখিব ন। আৰু মই অলপ আগলৈকে যাব চেষ্টা কৰোঁ, অলপ আগলৈকে যাওঁ, মানে ভিতৰতো মই নৰিমেই, বাহিৰে যাম। আৰু তো অলপ আগলৈকে যাই থাকোঁ, কি আছে চাওঁ, আৰু কিমান মানুহ আছে আপোনালোকক দেখাওঁ। ইয়াত দেখা যায় পুৰুষ মহিলা লেখা থাকিলেও পুৰুষ মহিলা একেলগে আছে, আজি উপায় নাই। মানে মানাটো ইমান সম্ভৱ নহয়, যিহেতু ইমান মানুহ আছে। তো দেখাই আছোঁ যিমানখিনি পাৰোঁ। আৰু এয়া ককাহঁতে প্ৰসাদৰ কাৰণে নাৰিকল কুটি আছে, আৰু এয়া কমলা টেঙা কিবা চেলাই আছে, বাকলি গুচাই আছে।
তো এয়া চাওক সেইবোৰ চাকি আৰু ধূপো আছে ৰ'ব দেখাই আছোঁ এয়া হৈছে ধূপ তো ময়ো লৈ লওঁ লৈ কিনে দিব যাওঁ মানুহটো বহুত তথাপিও চেষ্টা কৰোঁ আৰু তো কেমেৰাটো এতিয়া বৰ্তমান আছে ৰূপমৰ হাতত জোতাটো খুলি লওঁ যিহেতু মানে মন্দিৰৰ ভিতৰত যাম আৰু ৰূপমৰ এটা চেনেল আছে ইউটিউব চেনেল আছে ৰূপম তালুকদাৰ বুলি মই লিংকটো দি দিম আৰু এতিয়া জোতাযোৰ খুলি কিনে ভিতৰত যাম তো হৈ গ'ল জোতা খোলা তাতে থৈ দিলোঁ আৰু এতিয়া চাকি লওঁ চাকিখন লৈ লওঁ ৰ'ব এতিয়া ভিডিঅ' কৰি আছে আমাৰ ৰূপম তালুকদাৰে তো ঘেঁহু চাকিয়ে লওঁ আৰু ধূপি পেকেট লওঁ মেচ এটা লওঁ এনেকৈ লৈ লওঁ লৈ কিনে আৰু তাত মন্দিৰত গৈ আছোঁ মন্দিৰত লগ পাম আৰু এতিয়া আহি গ'লোঁ মন্দিৰত এয়া চাকি এইগছৰ চাকি দিম তাৰ আগতে মই জাগাখিনি অলপ মানে মুকলি কৰি আছোঁ বেলেগ গুচাই কিনে তো এতিয়া ৰূপমে ভিডিঅ' কৰি আছে মই জাগাখিনি অলপ মুকলি কৰি দি দিলোঁ আৰু এতিয়া জ্বলাওঁ চাকি জ্বলাওঁ কি ক'ব মানে বেলেগ এজন ইউটিউবাৰে হাই দিব কৈছিল তো হাই দি দিলোঁ আৰু এতিয়া মই ডেছলে মাৰাত বিজি ডেছলে মাৰি দিলোঁ আৰু তাকে জুই জ্বলি গ'ল মানে চাকি জ্বলি গ'ল আৰু চাকিখন জ্বলাই কিনে ধূপখিনি জ্বলাব বাকী তো এয়া হৈ গ'ল ধূপ জ্বলোৱা হৈ গ'ল তো ধূপটো দি লওঁ আৰু এতিয়া ভগৱানৰ ওচৰত হাতযোৰ কৰি কিবা এটা কৈ দিওঁ আৰু কি কওঁ নকওঁ দিয়ক আৰু কিবা ক'লোঁ আৰু তো যিহেতু চাকি তাকি দি ল'লোঁ আৰু টেনশ্যন নাই তো জোতাযোৰ পিন্ধি লওঁ আৰু জোতাযোৰ পিন্ধি কিনে আৰু পুনৰ ভিডিঅ' কৰি আছোঁ আৰু এয়া চাওক টেটু আঁকি আছে ইয়াত টেটুৰ মেচিন হয় এইটো মানে গলত কিবা এইটো লিখিছে বি তাৰপিছত কি উল্টাকৈ আছে তো ভালকৈ চিনি পোৱা নাই কি আছে মানে এনেকৈ লিখিব পাৰিব আৰু মানে ষ্টিকাৰো আছে ষ্টিকাৰতো আছে ৰ'ব ষ্টিকাৰকেইটা দেখাই দি আছোঁ ষ্টিকাৰ মানে এনেই আৰু ষ্টেম্প ছিষ্টেমৰ হয় ইয়াৰ সকলোবোৰ আৰু এয়া চাওক এইটো কি আছিল গোলাপ ফুল হয় এইটো তো ছোৱালীকৰ কাৰণে আৰু বেছিভাগ ছোৱালীৰ কাৰণে আছে আৰু ল'ৰাৰ কাৰণে কি আছে চাওক ল'ৰাৰ কাৰণে ৰ'ব ইয়াৰ আগত দেখিছোঁ এইটো শক্তিমানৰ হয় তো এইটো লগাই ল'ব পাৰিব আৰু দেখাই আছোঁ বেলেগ আৰু এয়া চাওক ভগৱানৰ ফটো গোটেই ভগৱানৰ ইয়াত ফটো আছে ফটো লাগিলে লৈ যাব পাৰিব মানে ফটোখিনি ভাল লাগে আৰু আগতেতো ঘৰত সকলোৱে ফটো মাৰি থোৱাই আছিল এতিয়া কমাইছে বহুতে আৰু এতিয়া গৈ আছোঁ বেলেগ এটা জেগালৈ মানে য'ত চলি আছে খেৰাই নৃত্য তাত গৈ আছোঁ তো এয়া চাওক খেৰাই নৃত্য অকণমান দেখাওঁ তো এতিয়া সময়ছোঁ হোটেলত আমি কিবা এটা খাই লওঁ এটা ফ্ৰেণ্ড আছে চাওক আৰু এইটো ৰমণী এটা ফ্ৰেণ্ড আছে কিবা এটা খাই লওঁ খাই কিনে আৰু পিছত দেখাই আছোঁ বাকীখিনি বেলেগ আৰু নেদেখাওঁ আজি আৰু তো এতিয়া ডাইৰেক্ট ঘৰলৈকে যাম মটৰ ব্লগ নকৰোঁ তো মন্দিৰৰ পৰা আহি পালোঁ ঘৰ আৰু আজি ভিডিঅ'টো কেনে লাগে জনাই দিব কমেণ্ট বক্সত আৰু তাত যদি আজি কোনোবাই গৈছে কমেণ্ট কৰি জনাই দিব কোনে গৈছে ময়ো গম পাম আৰু যদি এই ভিডিঅ'টো ভাল লাগিল লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক লগতে কাষত থকা ঘণ্টা বটলৈ একদম নাপাহৰিব তো ধন্যবাদ জয় আই অসম।